হাই মৰমী সকলোলৈকে মাঘ বিহুৰ উৰুকাৰ হিয়া ভৰা ওলগ জনালোঁ। আমাৰ গাঁৱত উৰুকাৰ দিনাখন এইদৰে গাঁৱৰ সকলোৱে মিলি হাঁহি ফূৰ্তিৰে আমি খেল ধেমালি খেলোঁ। এয়া আমি খেলি আছোঁ এতিয়া টেকেলি ভঙা খেল আৰু বহুতো খেল খেলোঁ, যেনে চকী খেল, 10 বা উঠা বহা দৌৰ। আমাৰ গাঁৱৰ যিসকল বয়সস্থ লোক আছে তেওঁলোকে আহি আমাৰ লগত খেল খেলেহি। এয়া দেখিছেনে, আমি পূৰা ফূৰ্তি কৰি নাচি বাগি চকী খেল খেলি আছোঁ। এইবাৰ পিছে মাঘৰ বিহু যথেষ্ট পৰিমাণে সেমেকা, কিয়নো জুবিন দা আমাৰ মাজত নাই। জুবিন দা বিহীন এইটো আমাৰ প্ৰথমটো মাঘৰ বিহু। দুখ লাগিছে, যদিওতো বিহু উদযাপন কৰিবই লাগিব, সেইবাবে সৰুকৈ হ'লেও এয়া বিহু উদযাপন কৰিছোঁ। আমাৰ গাঁৱৰ ভেলাঘৰৰ সন্মুখতে এইদৰে আমাৰ মৰমৰ জুবিন দাক ৰাখি সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ। বিহু মানে ফূৰ্তি, সেইবাবে এয়া সকলোৱে ফূৰ্তি কৰিছে আৰু মা পাপাই দুইজনে নাচিছে। মই সেইকাৰণে ভিডিঅ'কণ কৰি থলোঁ। কাইলৈ ৰাতিপুৱা আমাৰ বৰমাজি ভাগ জ্বলাব, সেইবাবে মা আৰু মই বিহুৰ পৰা আহি এয়া পিঠা বনোৱাত ব্যস্ত হৈ পৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে আজিলৈ আহিছোঁ। সকলো ভালে থাকক, বাই।